Hello viewers, welcome back to my YouTube channel ইতিবৃত্ত। ভিউৱাৰ্ছ সকল আপোনালোকে নিশ্চয় বুৰ্জ খলিফাৰ নাম শুনিছে। বুৰ্জ খলিফা হল মানৱ ইতিহাসৰ আটাইতকৈ ওখ বিল্ডিং ঘৰ। ইয়াৰ সৃষ্টিৰ পাক মুহূৰ্তলৈ কোনেও ভাবিব পৰা নাছিল যে মানুহে ইমান ওখ ঘৰ এটা বনাব পাৰে। এই ওখ বিল্ডিং ঘৰটো বনাবলৈ কেৱল টকাৰ প্ৰয়োজনেই নহয়, 12,000 কৌশলী শ্ৰমিকৰ দিন ৰাতিৰ শ্ৰমৰ প্ৰয়োজন হৈছিল, যাৰ ফলত বিশ্বৰ আটাইতকৈ ওখ বিল্ডিংটো বনাব পাৰিছিল। এই প্ৰজেক্টটো ইমানেই বিশেষ যে ইয়াৰ সফল ৰূপায়ণৰ বাবে বেলেগকৈ নতুন যন্ত্ৰপাতিৰ আৰু ক্ৰেনৰ নিৰ্মাণ কৰিব লগা হৈছিল। ভিউৱাৰ্ছসকল, বুৰ্জ খলিফাৰ উচ্চতা হ'ল 830 মিটাৰ আৰু ইয়াত থকা ফ্ল'ৰৰ পৰিমাণ হ'ল 163টা। ভিউৱাৰ্ছসকল, বুৰ্জ খলিফাৰ আৰম্ভণি হৈছিল 2004 চনৰ 6 জানুৱাৰীত, যেতিয়া ডুবাই প্ৰপাৰ্টি ডেভেলপাৰ এমাৰে বুৰ্জ খলিফাৰ ডিজাইন বনাবলৈ আমেৰিকাৰ আৰ্কিটেক্ট ফাৰ্ম স্কিডম'ৰ অ'ৱিংছ এণ্ড মেৰিলক দায়িত্ব দিছিল। এই ফাৰ্মৰ এড্ৰিয়েন স্মিথ নামৰ এজন আৰ্কিটেক্টে ইয়াৰ মূল ডিজাইনৰ নমুনা প্ৰস্তুত কৰিছিল। বুৰ্জ খলিফাৰ কনষ্ট্ৰাকশ্যনৰ দায়িত্ব দিয়া হৈছিল চাউথ কোৰিয়ান কোম্পানী ছেমছাং CNT কৰ্পৰেশ্যনক। এই কোম্পানীয়ে বুৰ্জ খলিফাৰ পূৰ্বৱৰ্তী ওখ বিল্ডিং টাইপে 101 বনাইছিল যদিও বুৰ্জ খলিফা বনাওঁতে বেলজিয়ামৰ বেচিক্স আৰু UAEৰ আৰব টেক নামৰ দুটা কোম্পানী সহায় ল'ব লগা হৈছিল। ইণ্টাৰেষ্টিং কথাটো এই যে ইয়াৰ যেতিয়ালৈকে বেছটো বনাই আছিল তেতিয়ালৈ মানুহে ইয়াৰ ডিজাইনৰ কোনো অনুমান কৰিব পৰা নাছিল। 3 বছৰৰ পাছত বুৰ্জ খলিফাই বিশ্বৰ বিভিন্ন ধৰণৰ ওখ ঘৰৰ ৰেকৰ্ড ভংগ কৰে আৰু নিজৰ ওখ পৰিচয় ক্ৰমান্বয়ে বঢ়াবলৈ চেষ্টা কৰে। 7 এপ্ৰিল 2008 চনত 629 মিটাৰ উচ্চতাৰে টলেষ্ট মেন-মেড ষ্ট্ৰাকচাৰ হিচাপে পৰিগণিত হয়। পৰৱৰ্তী সময়ত 636 মিটাৰ উচ্চতাৰে এমাৰে বুৰ্জ খলিফাৰ উচ্চতাৰ চিক্ৰেট ৰখাৰ চেষ্টা কৰে। পাছলৈ ইয়াৰ ষ্ট্ৰং বেছৰ ওপৰত ভিত্তি কৰি 830 মিটাৰ পৰ্যন্ত ওখ বনাবলৈ চেষ্টা কৰে। পাছত এই প্ৰজেক্টটো বনাবলৈ আবুধাবিৰ সেই সময়ৰ প্ৰেছিডেণ্ট খালিফা বিন জায়েদৰ আৰ্থিক সহায় ল'বলগীয়া হয়। ইয়াৰ পাছত খালিফা বিন জায়েদৰ সন্মানাৰ্থে বিল্ডিংটোৰ নাম বুৰ্জ খলিফা ৰাখে। অক্টোবৰ 2009ত ইয়াৰ নিৰ্মাণ কাৰ্য কমপ্লিট হয় আৰু 2010 চনৰ 4 জানুৱাৰীত বিশ্বৰ সকলো নাগৰিকৰ দৰ্শনৰ বাবে ডুবাইত বুৰ্জ খলিফাৰ অপেন হয়। এই প্ৰজেক্টৰ মুঠ খৰচ হৈছিল প্ৰায় $1.5 বিলিয়ন। 2010 চনৰ 10 মাৰ্চত গোটেই বিশ্বতে ইয়াৰ স্বীকৃতিপ্ৰাপ্তি হয় আৰু 2010ৰ পৰা বৰ্তমানলৈকে ইয়াৰ উচ্চতাৰ ক্ষেত্ৰত কোনেও ৰেকৰ্ড ভংগ কৰিব পৰা নাই। এয়াই আছিল পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিং বুৰ্জ খলিফাৰ বিষয়ে কিছু জানিবলগীয়া কথা। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।